মাখিমাৰা ওচৰত মাধ্যমিক বিদ্যালয় প্ৰাংগণত এজন ফুল কমলীয়া যুৱকে মন মাৰি বহি থকা দেখা গৈছে। আজি মেট্ৰিকৰ ৰিজাল্টৰ শুভ দিনত এনেকৈ মন মাৰি থকা এটা ফুল কমলীয়া যুৱকৰ বাবে শুভ দিন নহয়। আমি জানিব চেষ্টা কৰিম তেওঁ এনেকৈ কিয় মন মাৰি বহি আছে আজি মেট্ৰিকৰ ৰিজাল্টৰ এই পবিত্ৰ দিনত। নমস্কাৰ ভাইটি। নমস্কাৰ ভাইটি। কি তুমি এনেকৈ কিয় মন মাৰি বহি আছা? কে লাগে তোক? তুমি মেট্ৰিক দিছিলা নেকি? মেট্ৰিক পৰীক্ষা কি হ'ল তাৰে দিছিলা? মেট্ৰিকত তুমি কি ডিভিজন পাইছা? ডিভিজনটোৰ কথা কিয় লাগে তোক? লাগে আমি জানিব বিচাৰো। নালগে। তুমি এনে মেট্ৰিকত পাছ কৰিছিলা নে ফেইল কৰিছিলা? সেইটো শুন ফেইল কৰিছো। এতিয়া কি হ'ল তাৰে? তুমি ফেইল কৰিছিলা সেইকাৰণে মন মাৰি বহি আছা? তোমাৰ ফেইল কৰাৰ কাৰণটো কি আছিল? ফেইল কৰাৰ কাৰণ আকৌ না মই পঢ়াখিনি মই ঠিকেই পঢ়িছিলো। হয় এতিয়া মই কিয় ফেইল কৰিলো মই এতিয়া ক'বাতো নোৱাৰো। হয় তুমি এনে কেনেকুৱাকৈ পঢ়িছিলা তুমি যে ফেইল কৰিলা? কেনেকুৱা মানে মই সেইটো স্কুললৈকে যোৱা নাই। সেইটো হয় কিন্তু কথাটো হয় এতিয়া মই কিন্তু মেট্ৰিক টাইমত কিন্তু মই 18-19 ঘণ্টাকে মই পঢ়িছিলো। হয় তথাপিও যি মই ফেইল কৰিলো কিয় ফেইল কৰিলো মোক এটো এতিয়া লাগে। হয় এইটো কাৰণ তুমি জানিবা তুমি হয়তো ভালকৈ পঢ়া নাছিলা। না পঢ়াত মই ঠিকেই বহিছিলো কিন্তু মই লেখাখিনিও মই কিন্তু একদম অলপমান ডাঙৰকে লিখিছিলো এইকেইখনত। কিন্তু এতিয়া নাহিল বস্তুখিনি যে মই কি কৰিম? মানে তোমাৰ কথা ধৰণ চাই আমি গম পাইছো তুমি নকল নিছিলা। নকল তুমি নকল নিছিলা। তোমাৰ নকলত কমন নম্বৰ দিলে। হয় সেইটো কোৱা তুমি। মই নকল লিখিছিলো। হয় মই চিনপকে লিখিছিলো। এতিয়া কমন এটাও নপৰিলে পৰীক্ষা দিছে মই কি কৰিম? মোক ফেইল কৰি দিব লাগে সেইটো তোমাৰ গাত একো দুখ নাই। এইটো চৰকাৰৰ গাত দুখ। চৰকাৰে কমন ফেৰা নিদিলা। তুমি যেনেকৈ মানে নকল নিছিলা সেনেকৈ মেট্ৰিকত নপৰিলা। হয় ইমান কাঢ়া কৰিব নালাগে নহয়। আমি এতিয়া আগ পাৰ্টি নকল লিখোৱে আমি নকল লিখি আমি মেট্ৰিকৰ এখান্তি পালো। এতিয়া মেট্ৰিকত মই যদি নকল লিখবা নাযায় আমি কি কৰিম? আমি ৰাজ্য চৰকাৰক অনুৰোধ কৰিম এই নকল পাতিলৈ যাতে আমি সোনকালে কিন্তু নকল সন্থা কিন্তু খুলিমেই। আন্দোলন হব জেগাই পাছ কৰি দিব লাগিব আমাক। আমি অনুৰোধ কৰিম আমি ৰাজ্য চৰকাৰক অনুৰোধ কৰিম এই নকল পাতিলৈ যাতে মুখৰ পানে এবাৰ চাই চৰকাৰে। আমি চৰকাৰক আমি ঠেঙে ভৰি ধৰি অনুৰোধ কৰি কৈছো এই নকল পাৰ্টিৰ প্ৰতি যাতে তেওঁলোকে মুখৰ পিনে এবাৰ দয়াৰে এবাৰ মমতাৰে চাই যেন তেওঁলোকে যাতে মেট্ৰিকত অলপ ঢিলা কৰি দিয়ে যেন অলপ সহজ সৰল কৰি দিয়ে যেন। আৰু এই নকল পাৰ্টিটোৰ মেট্ৰিকত নকল লিখি পাছ কৰিম। ৰাজ্য চৰকাৰ আমি আৰু বেছি উন্নত কৰিব নোৱাৰিম। তেওঁৰ বহুত সংকট আছে। আমি এইখিনি অনুৰোধ কৰিলেও আমি নকল সন্থাই যাতে অতি শীঘ্ৰে যাতে এই ব্যৱস্থাটো লয়।